ओमफ्राय जावैसोआ होनदों जानाय नंला आंखौ आसा दाखालामसै जानाय नंला बिदि होननानै बुंहरदों। सानैखौबो नाय आयै आंखौ मोननाय नंला नोंसोर आंखौ मोननाय नंला बिदि होनहरदों आरो नोंसोर जोंखौ सुथारनो नागिरदों होनबायनो सोर होना होनायाव नैबेनो बुंदों होनबायनो दाना जावैसोनि दाय जाबाय आरो रायलायहरबाय आरो न'खराव ओमफ्राय उनाव गैला। মানে মোৰ নাম শ্ৰী বিপুল দাস, মোৰ বৰ্তাৰে ল'ৰা হয় শম্ভু দাস। তেখেতে যোৱা 9 অক্টোবৰত সোমবাৰে তেখেতে কেৰেলাত কাম কৰিব যাম বুলি ওলাই গৈছিলে ঘৰৰ পৰা। আৰু আমি আজি ৰাতিপুৱা গম পাইছোঁ যে আমাৰ নৱ মোবাইলত ফোন কৰিছিলে দাদাই। ৰাতিপুৱা তেখেতে কৈছিলে যে মোক মাৰি পেলাব আৰু দুষ্ট মানে চক্ৰৰ কবলত পৰিছিলে। কৈছিলে যে মোক মাৰি পেলাব, মই আৰু ঘৰত যাব নোৱাৰোঁ বুলি তেখেতে কান্দি কান্দি ফোন কৰিছিলে। তেতিয়া এনেকৈ ফোন কৰোঁতে আমাৰ এই ঘৰৰ মানুহ মামাহঁতে গৈ থানাত যোগাযোগ কৰিলে, তেখেতৰ লোকেশ্যনবিলাক কিবা কৰিলে। তাত আণ্ডাৰ আপোনাৰ আপোনাৰ এইটো এই কাকিন্দা টাউন ৰেলৱে ষ্টেচনৰ ওচৰত তেখেতৰ মানে লোকেশ্যনটো পোৱা গৈছে অন্ধ্ৰ প্ৰদেশৰ। এতিয়া যোগাযোগ কৰোঁতে পুলিচৰ তেখেতলোকক ট্ৰেক কৰি পিনে লোকেশ্যনটো বিচাৰিছিলে। বিচাৰি থাকোঁতে তেখেতলোকে 1-1.5 ঘণ্টামান পিছত আমাৰ এই চিমেণ্ট চাপৰি থানাৰ অচি ছাৰে তেখেতে কণ্টেক্ট কৰি দিছিলে, তাৰ অচিৰ লগত যোগাযোগ কৰি দিছিলে। আৰু তেখেতলোকে তেতিয়া অনুসন্ধান চলাইছিলে। অনুসন্ধান চলোৱাৰ পিছত 1-1.5 ঘণ্টামান পিছত পাইছে যদিও মানে অভাৰব্ৰিজৰ 100 মিটাৰমান দূৰত তেখেতৰ মৃতদেহটো উদ্ধাৰ হৈছে। মানে তেখেতে কান্দি কান্দি বহুত কাতৰ আহ্বান কৰিছিলে যে মই আৰু ইয়াৰ পৰা যাব নোৱাৰিম, মোক মাৰি পেলাব, দুষ্ট চক্ৰৰ কবলত পৰিছে, মোক আজি মাৰি পেলাব বুলি তেখেতে কান্দি কান্দি ফোন কৰিছিল। গতিকে মানুহটো যিহেতু মৰিয়ে গ'ল, আমিতো আৰু তেখেতক জীয়াই ঘূৰাই নাপাওঁ। গতিকে আমাৰ এটাই আহ্বান আছে, আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, লগতে আমাৰ স্থানীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, তেখেতক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আমাক ডেড বডিটো অনাত সহায় কৰে। আৰু তথা মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ এই দুখীয়া পৰিয়ালটোক তেখেতলোকে এই দুখৰ সময়ত সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আমাৰ গোটেই ঘৰৰ পৰিয়ালক হৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ ডেড বডিটো অনাত সহায় কৰে চৰকাৰে। শম্ভু দাসৰ লগত তেখেতলোকে ইয়াৰ পৰা 3জন গৈছিলে, মহন্ত বি বুলি সোণালী চাপৰিৰ, আৰু এইফালে আমাৰ কনক গগৈ চিমেণ্ট চাপৰি, তেখেতলোকে 3জনে গৈছিলে। 3জন যোৱাৰ পিছত তেখেতলোকৰ ট্ৰেইনত দুষ্ট চক্ৰৰ মানে কবলত পৰি তেখেতলোকে মানে কিবা বাদ বিতণ্ডা হৈছিলে। তেতিয়াই মানে দুজনে শম্ভু দাস আৰু কনক গগৈ তেখেতলোকে দুজনে গাড়ীৰ পৰা নামি দিলে ভয়তে, আমি নাযাওঁ আৰু বুলি। আৰু মহন্ত বি বুলি কোৱাজন তেখেতে ট্ৰেইনত উঠি ট্ৰেইনত গুচি গ'ল। তেখেতলোকে দুজনে নামি গ'ল। নামি যোৱাৰ পিছত তেখেতলোকে আজি ৰাতিপুৱা ফোন কৰিছে, ফোন কৰি কান্দি কান্দি কৈছে যে আমি আৰু নাবাচোঁ, আমাক মাৰি পেলাব ইয়াত। তেতিয়া আমি স্থানীয় আমাৰ চিমেণ্ট চাপৰি থানাত আমি অচি ছাৰৰ লগত যোগাযোগ কৰি তেখেতে আণ্ডাৰ অচিৰ লগত যোগাযোগ কৰি তেখেতৰ লোকেশ্যনটো ট্ৰেক কৰি পিনে তেখেতলোকক মানে বিচাৰিবলৈ মানে বিচাৰিব ধৰিলে যদিও তেখেতলোকৰ পলম হোৱাত আমি 1-1.5 ঘণ্টামান পিছত অনুসন্ধান পাইছোঁ। তেখেতৰ মানে আণ্ডাৰ পৰা খবৰ আহিছে যে শম্ভু দাসৰ ডেড বডিটো পাইছে ৰেল লাইনত পাইছে মানে। তো আমি অসম চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াক এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে আমাক অন্ততঃ এই দুখীয়া পৰিয়ালটোক ডেড বডিটো অনাত যাতে সহায় কৰে, আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। বি আৰু কনক গগৈ, তেওঁলোকে কনক গগৈৰ কোনো সন্ধান পোৱা নাই, তেওঁলোকে কোনো খা খবৰ পোৱা নাই। মহন্ত বিৰো কোনো খা খবৰ পোৱা নাই। তেখেতলোকৰ দুজনৰ লগতে মোবাইল নাই, লগতে শম্ভু দাসৰ লগতে মোবাইলটো আছিলে। তেখেতৰ মোবাইলৰ পৰা দাদাই ফোন কৰি আছিলে আৰু পাছত মোবাইলটো চুইচ অফ হ'ল। চুইচ অফ হোৱাৰ পিছত 1-1.5 ঘণ্টামান পিছত আণ্ডাৰ পুলিচৰ পৰা ফোন কৰিছে যে আপোনালোকে শম্ভু দাসৰ কোন হয় বুলি ফোন কৰিছে যে তেখেতৰ ডেড বডি পোৱা গৈছে বুলি। গতিকে আমাৰ এটাই আহ্বান বিধায়ক ডাঙৰীয়া আৰু আমাৰ সাংসদ ডাঙৰীয়াক আমি এটাই অনুৰোধ জনাইছোঁ যাতে ডেড বডিটো অনাত আমাক সহায় কৰে, সহযোগিতা কৰে। অসম চৰকাৰৰ ওচৰত আমাৰ এই পৰিয়ালটোৰ পৰা মানে বিনম্ৰ অনুৰোধ জনাইছোঁ, আমি কাটৰ আহ্বান কৰিছোঁ যাতে আমাক ডেড বডিটো অনাত সহায় কৰে। ল'ৰা এজন আছে, ছোৱালী এজনী আছে, তেখেতলোকৰ উপাৰ্জন কৰা মানুহ কোনো নাছিলে, তেখেতেই আছিলে। ঘৰৰ আৰ্থিক অৱস্থাৰ কাৰণে তেখেতে কেৰেলাত কাম কৰিব যাব লগা হৈছিল। তেখেতে এজন বিজেপিৰ 140 নং বুথৰ তেখেতে সভাপতিও আছিলে, কিন্তু আৰ্থিক অৱস্থাৰ কাৰণে তেখেতে কেৰেলাত কামত যাবলগীয়া হৈছিলে। গতিকে আমি এটাই আহ্বান কৰিছোঁ, বিজেপি চৰকাৰক আমি এটাই আহ্বান কৰিছোঁ যে আমাৰ ডেড বডিটো অনাত যাতে সহায় কৰে স্থানীয় বিধায়ক আৰু সাংসদ ডাঙৰীয়াই। जावैसोआ फुंनि 8टासो टाइमाव खोन्थाहरदोंमोन, रायलायहरदोंमोन। आङो फिसाजोनिफ्राय खोनानानै आङो बिजामादैनो फन हरदोंमोन जावैसोनो। ओमफ्राय जावैसोआ होनदों
जानाय नंला जानाय नंला आंखौ आसा दाखालामसै जानाय नंला बिदि होननानै बुंहरदों। ओमफ्राय फिसाफोरखौ सानैखौबो नायदो आयै सानैखौबो नायदो बिदि होननानै मेट्रिक पास खालामदो फिसाफोरखौ सानैखौबो नाय आयै आंखौ मोननाय नंला नोंसोर आंखौ मोननाय नंला बिदि होनहरदों आरो। बेजों लोगोआ सानै दं होनदोंमोन, सासेया थांबाय ओमफ्राय आंजों सानै दं होनदोंमोन। ओमफ्राय सानै दं होननायखाय आंलाय सानैसो नंदों, ओमफ्राय नै दा खोनाबाय सासेयाबो गावस्रानायसो खोनाबाय हारसिङै। बे जाथाया बेखौ ओरै जालांदोंनो बे जाथाया। मुस्लिमफोरखौ लोगो मोनबायनो, ओमफ्राय मुस्लिमफ्रा होनबायनो बिसोरखौ दानथारगोन सुथारगोन होनबायनो। बिदि होननायाव ओमफ्राय आंनाबो जावैसोआ बर' रोंगौ नालाय, बर' सासे बिसिना लोगोआ जावैसोआ बेंगलि, सासेया बर', सासेया असमिया हारसा। ओमफ्राय दाना बे बर'खौ होनबायनो जावैसोआ सिरिथा बिसोर जोंखौ दानथारनो नागिरदों सुथारनो नागिरदों सिरिथा होनबायनो। दाना बे बर'आ बर'नि बुंनायखौनो बे बर'आ नोंसोर जोंखौ दानथारनो नागिरदों होनलाय, नोंसोर जोंखौ सुथारनो नागिरदों होनबायनो। बे सोर होना होनायाव नैबेनो बुंदों होनबायनो। दाना जावैसोनि दाय जाबाय आरो। ओमफ्राय दाना बेबायदि होनग्रा मानसिया गावहा थांबाय केरेलायाव। ओमफ्राय बिमानो गैया, साथामाव सासेल' फन दङ, जावैसोनावल' फन दङ, बिसोर सानैया फन गैखाया बेबायदि। ओमफ्राय दा दायानो गावसोरजों गावसोर थांनायसो बायदि आरो दायानो। मानो सोंनांगौमोन बियो बिसिनाव। एसे आराम बुंबाय बर'नि रायखुमाबाय, बिसोरथ' बर'खौ बुजियाना, बर'नि बुंनायखौ मानो बियो सोंहैबावनांगौ। लांफानाया साथामजोंनो जुक्ति जालायनानै थांदों, गावसिनि लागोनिनो गोजाखा, बे साफरिनिनो गोजाखा, साथामजों जुक्ति जालायनानै थांदों। ओमफ्राय बिदिनो 8थासोआव रायलायबाय ओमफ्राय उनाव बयबो रायलायबाय, बयजोंबो एसे रायलायहरबाय आरो न'खराव। ओमफ्राय उनाव गैला बिदि जादों, रायलायला। ओमफ्राय दानि आङो दासो मोनानानै सोर थिखाङो बे फनखौ होननानै आङो थुदोंमोन। ओमफ्राय थुनायाव नांनानै ओमफ्राय दाना आङो जावैसोखौथ' गैला होनना मिथिखाबाय, आंथ' रायलायनो रोङा, सोरनो होगोन सोरनो होआ होननानै होबाय आङो। होनानै ओमफ्राय बै गामिनि लिडारा रायलायबाय आरो, लिडारा बियो बायदिसिना सोंहरबाय अबे जायगानि आरि सिमेन्ट साफरिनि बेफोरबायदि होननानै खोन्थाहरदों। नामखौ खोन्थाबा मा जागोन, बिसोरो केरेलायाव थांनो होननानै थांदोंमोननो। केरेलानि खामानिया बिदिनो मा खामानि दङ बेखौ मावनो थांदोंमोन खोमा, ना नाथुरादावसो थांदों ना मायाव थांदों मोनथिला। मालाबाबो थांफेरा बे जावैसोआ, दिनै मानो थांखो बियो, बे खेबसेयाव मानो थांखो, गामियावनो हाजिरा मावफेरा खेबसेबो, मानो थांखो बियो। न'आवनो टिउसन लायै जेने थेने जायो, फिसा सानैखौ फोरोङो। ओइदिनसो बिदि जानो गोनांखाय दासो थांफेरबाय बियो, जेरावबो थांफेरा मालाबाबो।